মানসিক যিবিলাকে কি বুলি আৰাধনা কৰে তেওঁলোকে ঈশ্বৰৰ আত্মাৰ লগত একো কানেক্ট নাথাকে, একো সংযোগ নাথাকে। আৰু যিবিলাকে আত্মিকতাত আৰাধনা কৰে তেনে ঈশ্বৰৰ আত্মাৰ লগত তাৰ কানেক্ট হয়। হালেলুয়া, আত্মাৰ লগত জড়িত হৈ যায়। হালেলুয়া, হালেলুয়া। আপোনাৰ আৰু মোৰ হৃদয়টো অকল কাৰ লগত জড়িত হয়? প্ৰভুৰ লগত। প্ৰেজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। আৰু কোনো যদি মানুহ ইয়াত উপস্থিত থকা যিমান আছে বা বাহিৰত আছে বা যিকোনো যদি সত্যৰে আত্মাৰে আৰাধনা কৰে, কোনো মানুহ বা কোনো যুৱক বা কোনো যুৱতী বা কোনো মহিলা বা কোনো পুৰুষ বা কোনো মণ্ডলী বা কোনো মিনিষ্ট্ৰী সত্যৰে আত্মাৰে আৰাধনা কৰে, তেতিয়া তাত আচৰিত কাৰ্য হ'ব। হালেলুয়া, হালেলুয়া, আচৰিত কাৰ্য হ'বই। যীশু খ্ৰীষ্ট য'ত য'ত গৈছে তাত আচৰিত কাৰ্য হৈছিলে। হৈছিলে নাই? হৈছিলে নাই? আচৰিত কাৰ্য কৰিবৰ কাৰণে আমাক এক্সট্ৰা অভিষেক নালাগে। এক্সট্ৰা মানে বুজি পাইছে ন? এক্সট্ৰা কি কয় এইটো অসমীয়াত কি হ'ব ক'ব পৰা নাই। এক্সট্ৰা অভিষেক নালাগে। যেতিয়া যীশু খ্ৰীষ্ট আপোনাক আৰু মোক আত্মাৰে পৰিপূৰ্ণ কৰে, সত্যৰ আত্মাৰে পৰিপূৰ্ণ কৰে, তেতিয়া আপুনি য'ত যাব তাত আপুনি প্ৰাৰ্থনা কৰাৰ লগে লগে ঈশ্বৰৰ আত্মা কাম কৰিব। হালেলুয়া, আপোনাক আৰু এক্সট্ৰা অভিষেক ঘৰৰ পৰা কঢ়িয়াই আনিব নালাগে। প্ৰেজ দ্য লৰ্ড, বুজি পাইছে কথাটো? এতিয়া আমি আহো যে আৰাধনা কৰিলে আমাক কি কি আমাৰ জীৱনত মানে কি বুলি কয় আমাৰ জীৱনৰ পৰা হেৰুৱাব লগা হয়। হেৰুৱাব মানে কি? সেইবিলাক মানে আমাক ঈশ্বৰে আপোনাৰ আৰু মোৰ পৰা বিচাৰে। প্ৰেজ দ্য লৰ্ড। প্ৰথম হৈছে আমাৰ আৰামদায়ক জীৱন। এইটো যিবিলাক সবে নাপায়, কিন্তু যিবিলাকে উপস্থিত যিমানে আছে সত্যতাৰে আৰু আত্মাৰে যিবিলাকে বিচাৰিছে যে মোৰ জীৱনত ঈশ্বৰে কাম কৰক, ঈশ্বৰে মোৰ সৈতে কাম কৰক। সব ঈশ্বৰৰ কাম কৰা আৰু ঈশ্বৰৰ সৈতে কাম কৰাটো বহুত পাৰ্থক্য আছে। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ কাম কৰা আৰু ঈশ্বৰৰ সৈতে কাম কৰা। সেইটো কাৰণে এতিয়া যিবিলাক ইয়াত উপস্থিত আছো আমি, মই যদি বিচাৰিছো এইটো পুৰুষে হওক, যুৱক হওক, যুৱতী হওক, ল'ৰা হওক, যোনে হওক, মই যদি বিচাৰিছো মোৰ জীৱনত হে পিতৃ, মোৰ জীৱনত তোমাৰ মহিমা হওক, মোৰ জীৱনৰ যোগেদি তোমাৰ আৰাধনা হওক, মোৰ জীৱনৰ যোগেদি আন লোকে তোমাক জানক, আন লোকে মই ঈশ্বৰৰ বাক্য কম, এনেকুৱা ইচ্ছা যাৰ জীৱনত আছে তাৰ জীৱনত ঈশ্বৰৰ আত্মা কাম কৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আপোনাক আৰু মোক আৰামদায়ক জীৱনৰ পৰা বাহিৰ কৰি আনিব প্ৰভু। বুজি পাইছে? বাহিৰ কৰি কিনে আহিব, লৈ পেলাই আহিব, আমাক ওলাই কিনে আহিব, লৈ আহিব প্ৰভু। কাৰণ আমি যিবিলাক সত্যৰে আৰাধনা কৰে তেওঁবিলাকক তেওঁ ঈশ্বৰে ব্যৱহাৰ কৰিব খুজিব, ব্যৱহাৰ কৰিব খুজিব, ইউজ কৰিব বিচাৰিব প্ৰভু। তেতিয়া কি বুলি কয়? সেইটোৰ পৰা আপোনাক উলিয়াই আনিব, উলিয়াই আনি পেলাই আপোনাক কঠিনতাৰ মাজেৰে লৈ যাব। কিছুমান কি বুলি কয়, কিছুমানে কয় যে যীশু খ্ৰীষ্টত আহিলে দুখ নাই, কষ্ট নাই, বঢ়িয়া একদম মজা জীৱন হয়। বাইবেলত কি কৈছে? জগতত তোমালোকৰ ক্লেশ আছে বুলি কয় ঈশ্বৰে কৈছে, যীশু খ্ৰীষ্ট কৈছে। কৈছে নে নাই? আৰু যিবিলাক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় তেওঁবিলাকক ঈশ্বৰে কি লেখা? কঠিনতাৰ মাজেৰে, দুখৰ মাজেৰে, সমস্যাৰ মাজেৰে, নিন্দা অপমানৰ মাজেৰে লৈ যায়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আপুনি এইটো নাভাবিব যে মই প্ৰভু যীশুত আহিছো তো এতিয়া কি হ'ল, মোৰ জীৱনত একো সমস্যা নাই, একো দুখ নাই, একো কষ্ট নাই, একো নিন্দা নাই, একো অপমান নাই, মোৰ জীৱন আৰাম। নহয়, আপোনাৰ জীৱনত যদি সমস্যাই নাহে, আপোনাৰ জীৱনত দুখ নাহে, কষ্ট নাহে, তাৰ নাহে, তেতিয়াহ'লে আপোনাৰ জীৱনটো একো নহয়। আৰু শয়তান সেইজন মানুহৰ পাছতেহে যায় যাৰ জীৱনত ঈশ্বৰৰ কিবা যোজনা থাকে। হালেলুয়া, যাৰ জীৱনত ঈশ্বৰৰ পৰিকল্পনা থাকে, যাৰ জীৱনৰ দ্বাৰা ঈশ্বৰে কাম কৰিব বিচাৰে, সেই মানুহৰ জীৱনত, সেই মহিলাগৰাকী বা সেই পুৰুষৰ জীৱনত বা সেই ছোৱালীজনীৰ জীৱনত বা সেই ল'ৰাৰ জীৱনৰ পাছে পাছে যাব শয়তানটো তাক ডেষ্ট্ৰয় কৰিবৰ কাৰণে, তাক খতম কৰিবৰ কাৰণে। কেলে তাইৰ জীৱনৰ যদি ডাঙৰ কাম হ'ব আছে, আগতে শয়তান গৈ কিনে তাক কি কৰিব? খতম কৰিব। হয় নে নহয়? সেইটো হৈছে শয়তান। কি বুলি কয়? যদি আপোনাৰ জীৱনত একো নাই, আপুনি আৰু মই যদি একদম কি বুলি কয়, শয়তান সেইবিলাক মানুহৰ পাছত নাযায় যিবিলাকৰ মানে যোজনাই নাই, তেওঁলোকে ধান্দাই নিদিয়ে, তেওঁলোকে নাভাবে প্ৰভু কাম কৰি কিনে। শয়তান জানে, শয়তান আপোনাৰ লগত একো কানেকশ্যনে নাই, একো
হ'ব আপনি এনে শয়তানৰ হৈ যাব বা মই এনে শয়তানৰ যাম শয়তানৰ কাৰ্য যিবিলাকৰ জীৱনত ঈশ্বৰে যোজনা থাকে শয়তানে তাকে পিছা কৰিব নাই কোন ছোৱালী কেনেকে পেলাম কোন ল'ৰা কেনেকে পেলাম কোন মহিলা কেনেকে পেলাম আজিকালি মহিলাবিলাক বা যুৱক তো বাদে দিয়ক যুৱক যে মহিলা পুৰুষবিলাকে বেছি বেবিচাৰৰ কামত ফচি আছে আব্ৰাহামৰ কি কমি আছিলে আব্ৰাহামৰ কমি আছিলে ধনী মানুহ আছিল আব্ৰাহাম বাইবেলত পাওঁ নহয় ধনী তাৰ গৰু মেৰ সাত কিমান আছিলে একো কমি নাই কিন্তু ঈশ্বৰে কি কৰিলে আব্ৰাহামক কি বুলি ক'লে আব্ৰাহামক ক'লে আদিপুত্ৰ 12 অধ্যায় 1 পদৰ পৰা 2 পদত কি লিখা আছে আমি অলপ পঢ়ি দিওঁচোন ইয়াত কি কৈছে কৈছে জীৱে আব্ৰাহামক ক'লে তুমি নিজ জাতি কুটুম আৰু নিজ পিতৃ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ গ'লা আৰু মই তোমাৰ পৰা এক মহা জাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমত কৰিম তাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা প্ৰেজ দ্য লৰ্ড আব্ৰাহামৰ একো কমি নাছিলে ইমান ধনী আছিলে আব্ৰাহাম তেওঁৰ চাকৰ একো কমি নাছিলে কিন্তু ঈশ্বৰে কি ক'লে তুমি নিজৰ পিতৃ ঘৰ ত্যাগ কৰা এৰি দিয়া তুমি ওলাই আহা মই তোমাক কি বুলি ক'লে ব্যৱহাৰ কৰিম তোমাৰ পৰা মহা জাতি উৎপন্ন কৰিম আজি আপনি যদি বিচাৰিছে যে আপোনাৰ জীৱনৰ পৰা ঈশ্বৰৰ মহিমা হ'ব ঈশ্বৰৰ কাম হ'ব তো আপোনাৰ কিছুমান বস্তু এৰিব লাগিব প্ৰেজ দ্য লৰ্ড এইটো কোৱা যে ঘৰ এৰি কিনে আহি যাওক বুলি কিনে নাই ঈশ্বৰে কাইকব কৈছে আব্ৰাহামক কৈছে তো মোকো কৈছে মই ঘৰ বাৰী এৰি আহি যাম নহয় আপোনাৰ আৰামদায়ক জীৱনৰ পৰা কমফৰ্ট জীৱনৰ পৰা কি বুলি কয় আপোনাৰ ওলাই আহিব লাগিব সেইবিলাক সবৰ কাৰণে নহয় যিবিলাকে ঈশ্বৰৰ যোজনা চলিব বিচাৰে তেওঁলোকৰ কাৰণে হয় কিছুমানে ভাবে মণ্ডলীবিলাক কিছুমান পাস্টাৰ্স কিছুমানে যিবিলাক থাকে ন লিডাৰ্সবিলাক ভাবে এই আমাৰ মণ্ডলীটো যেনেকা চলিছে চলি থাকক